হেল্ল' সকলোকে মিনি ব্লগ এটালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া ভাবিছে চাগে আপোনালোকে চাদৰ মেখেলা পিন্ধিনো ইমান ডাঙৰকৈ ফুট এটা লৈনো মাজেদি সেয়াটা ফালে ক'ত যায়। মই ক'তো যাব তেনেকৈ ওলা নাই বাৰু, অকপি ফটো উঠিব লাগে সেইটো কাৰণে। আৰু এইপিনে বনাই আছোঁ অকণমান চিকেন ফ্ৰাই বনাম, আৰু এইপিনে খাই আছোঁ ভাত ভাজি। মানে আমি ভাত ভাজি বুলিয়ে কওঁ, আপোনালোকে কি কয় বাৰু কমেণ্ট কৰিবচোন। আৰু অকণমান এনেকৈ ভাত ভাজি ল'লোঁ ৰাতিপুৱাই, আৰু এতিয়া এনেকৈ খাম। আৰু গুণগুণেও খাব লৈছে, ইপিনে পুতুকো খাব দিছোঁ। আৰু একো বিচনা চিচনা পৰা নাই। আৰু এটা দুখৰ কথা যে আমাৰ পিছফালৰ মাটিখিনি খহি গ'ল পিছফালে, আৰু কেনেকৈ খহিলে আপোনালোকে লং ভিডিঅ' এটাত দেখা পাব। লং ভিডিঅ'টো মই অকণমান গা বেয়াৰ কাৰণে আপডেট দিব পৰা নাই, দুদিন পিছত দি আছোঁ। আৰু এয়া কেনেকৈ খহিলে পাহাৰৰ মাটিখিনি আপোনালোকক কমেণ্টত জনাম। আৰু ওপৰৰ এই গছডাল দেখিছেনে, ইমানেই ভয়ানক হৈ আছে, বহুত ভয় লাগি আছে যে পাহাৰৰ মাটি এনেকৈ বহুত এসপ্তাহ বৰষুণ দিয়াৰ ফলত এনেকুৱা অৱস্থা হৈ গ'ল। আৰু বহুত ভয় লাগি গৈছে, মানে এনেকুৱা অৱস্থা হ'লে কেনেকুৱা হ'ব। দিন বা এসপ্তাহ বেছি হ'ল বৰষুণ দি আছে, সেইটো কাৰণে মানে মাটিবিলাক বহুত ঢিলা হৈ গৈছে, আৰু এনেকৈ মাটিবিলাক খহি পৰিছে ঘৰৰ।